নমস্কাৰ, আজিৰ এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল জিকে ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে 10টা অতিকৈ ইণ্টাৰেষ্টিং গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুতো নজনা কথা জানিবলৈ পাৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটি দবাই দিব, যাতে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' দিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাই যায়। লগতে ভিডিঅ'টো লাইক কৰিব আৰু যদি কিবা ক'ব লগা আছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব। ভিডিঅ'টো আৰম্ভণিৰ পৰা কোনো স্কিপ নকৰাকৈ শেষলৈকে চাব, যাতে কোনো এটা ইণ্টাৰেষ্টিং কুৱেশ্যন আপোনালোকৰ পৰা মিছ হৈ নাযায়। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীত সৰ্বমুঠ কিমান ভাষা কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6500। এই পৃথিৱীত সৰ্বমুঠ 6500টা ভাষা কোৱা হয় আৰু ইয়াৰ 2000টামান ভাষা এনেকুৱা আছে যিকেইটা ভাষা কোৱা মানুহ এই পৃথিৱীত খুবেই কম আছে। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 2 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আব্দুল কালাম আজাদ। আব্দুল কালাম আজাদ ভাৰতৰ প্ৰথমজন শিক্ষামন্ত্ৰী আছিল। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে কি দেশৰ মানুহ আটাইতকৈ পৰিশ্ৰমী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেক্সিকো। মেক্সিকো দেশৰ মানুহ আটাইতকৈ পৰিশ্ৰমী হয়। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব টিবি দিৱস কেতিয়া পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 24 মাৰ্চ। 24 মাৰ্চ তাৰিখে বিশ্ব টিবি দিৱস পালন কৰা হয়। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 5 নম্বৰ কুৱেশ্যনটো হৈছে কোন দেশত বাতৰি কাকত কাপোৰত ছপোৱা হয়? জেনেৰেলি বাতৰি কাকত পেপাৰত ছপোৱা হয় সকলোতে, কিন্তু এনেকুৱা এখন দেশ আছে য'ত বাতৰি কাকত কাপোৰত ছপোৱা হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্পেইন। স্পেইনত বাতৰি কাকত কাপোৰত ছপোৱা হয়। যদি এতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু কিবা নজনা কথা শিকিব পাৰিছে আৰু ভৱিষ্যতেও এনেকুৱা কথা জানিবলৈ ইচ্ছা কৰে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই এই চেনেলটোত দৈনিক এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং কুৱেশ্যন আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কিবা ক'ব লগা আছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 6 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন দেশত 5টা সূৰ্য উদয় হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীন। চীন দেশত এটা ভিউ পইণ্ট আছে য'ৰ পৰা 5টা সূৰ্য একেলগে দেখা পোৱা যায়, যিটো আচলতে 5টা সূৰ্য নহয়, এটা সূৰ্য হয়, কিন্তু অপটিকেল ইলুজনৰ বাবে আমি 5টা সূৰ্য দেখিবলৈ পাওঁ। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 7 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাজধানী দিল্লী কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 22 ডিচেম্বৰ 1911 চন। 22 ডিচেম্বৰ 1911 চনত ভাৰতৰ ৰাজধানী দিল্লী হৈছিল আৰু ইয়াৰ আগতে কলকাতা ভাৰতৰ ৰাজধানী আছিল। আৰু যদি এটা প্ৰশ্ন আহে বোলে ভাৰতৰ ৰাজধানী নতুন দিল্লী কেতিয়া হৈছিল, সেইটো উত্তৰ হ'ব 1931 চনত। দিল্লী হৈছিল 1911 চনত আৰু নতুন দিল্লীৰ ৰাজধানী হৈছিল 1931 চনত। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1916 চনত। 1916 চনত ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল মুম্বাই চহৰত। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 9 নম্বৰ কুৱেশ্যনটো কোৱাৰ আগতে আপোনালোকক মই এটা কথা কৈ দিওঁ, 9 নম্বৰ কুৱেশ্যন আৰু 10 নম্বৰ কুৱেশ্যনটো দুয়োটা লিংক হয়, অলপ ইণ্টাৰেষ্টিং হয়, আপোনালোকে মন দি শুনিব। তো 9 নম্বৰ কুৱেশ্যনটো হ'ল মহাত্মা গান্ধীক প্ৰথমে মহাত্মা বুলি কোনে মাতিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক প্ৰথমে মহাত্মা বুলি মাতিছিল। এতিয়া আমি 10 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 10 নম্বৰ কুৱেশ্যনটো হ'ল মহাত্মা গান্ধীক প্ৰথমে ৰাষ্ট্ৰপিতা বুলি কোনে কৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু। কুৱেশ্যনটো মাত্ৰ এটা শব্দ চেঞ্জ হোৱাৰ লগে লগে গোটেই এনচাৰটোৱে চেঞ্জ হৈ যায়। চ' কোনো যাতে কনফিউজ নহয়, কাৰণ এই দুটা কুৱেশ্যন পৰীক্ষাত বহুতেই আহে আৰু সেইকাৰণে বহুতে হয়তো কুৱেশ্যনৰ এনচাৰ দুটা ওলট পালট হ'ব পাৰে বা এটাকে দুটাৰ এনচাৰ বুলি ভাবিব পাৰে, সেইকাৰণে ভালকৈ কৈ দিছোঁ। চ' আজিৰ ভিডিঅ'টোত এইকেইটাই কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে আৰু কিবা নজনা কথা শিকিব পাৰিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো দবাই দিব, কিয়নো মই এনেকুৱা ইণ্টাৰেষ্টিং কুৱেশ্যন ৰেগুলাৰলি আনি থাকোঁ। আপোনালোকৰ যদি এনেকুৱা ইণ্টাৰেষ্টিং কথা জানিবলৈ মন যায় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এই চেনেলটোত ডেইলি এনেকুৱা ইণ্টাৰেষ্টিং কথা আপোনালোকে জানিবলৈ পাৰিব। লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কিবা যদি ক'ব লগা আছে, আৰু ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।